নমস্কাৰ, আপোনালোক সকলোকে অৰুণিমাছ ব্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি আমি খনিকৰ পুথি নামঘৰলৈ গৈ আছোঁ। সেই নামঘৰ গোলাঘাট জিলাতে এখন গাঁও আছে, যোনখন গাঁৱৰ নাম হৈছে খনিকৰ গাঁও, তাতে আছে। তালৈকে আমি আজি গৈ আছোঁ। নামঘৰলৈ প্ৰাংগণ, মই, বৌ আৰু মোৰ দাদাও আছে। দাদা এইটো, মই দাদাক ভালকৈ দেখাই দিছোঁ ৰ'ব আগফালৰ পৰা। খনিকৰ পুথিৰ বহুত মহত্ব আছে, সেইবাবে ভাবিলোঁ তালৈকে যাওঁ। এই পুথিখন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা ৰচিত। কীৰ্তনঘোষা আৰু নামঘোষাৰ দুখন সাঁচিপতীয়া পুথিৰ সমষ্টি হয় খনিকৰ পুথিখন। এই পুথিখন ২৫০ বছৰ পুৰণি হয়। এতিয়া আমি খনিকৰ পুথি নামঘৰ পালোহি, গেটখন সোমাইছোঁ। এতিয়া আমি নামঘৰটো পালোহি। ইয়াত পাৰ্কিঙৰ সুবিধাও আছে। লোকবিশ্বাস মতে এই পুথিখনৰ আধ্যাত্মিক আৰু অলৌকিক শক্তি আছে বহুত। আৰু সেইবাবে এই নামঘৰটোলৈ আহিবলৈ মোৰ বহুত মন আছিলে, সেইবাবে সুবিধাও পালোঁ, সেইবাবে আমি সকলোৱে আজি আহিলোঁ। আজি আমি শৰাইও দিম, সেইবাবে শৰাই বস্তুবোৰ উলিয়াই লোৱা হৈছে। এতিয়া বস্তুবোৰ দিয়া হৈ গ'ল। এতিয়া এই নামঘৰটোৰ ছাইডতে এখন সৰুকৈ সিংহাসন আছে। সেই সিংহাসনৰ ওচৰতে আমি চাকি বন্তি ধূপ জ্বলাই ল'ম। এই নামঘৰটোৰ কথা বহুত শুনি আছিলোঁ। আজি আপোনালোককো শুনাম, ইয়াত গোৱা নাম আৰু আশীৰ্বাদ কিদৰে দিয়ে আপোনালোককো অলপ আভাস দিম। এতিয়া প্ৰথমতে আমি চাকি বন্তি জ্বলাই লওঁ। সৰু ল'ৰা ছোৱালী ল'ব নালাগে, কিন্তু আহি মোৰ কোচতে বহি লৈছেহি। আৰু এতিয়া দেখিছেনে কেনেকৈ মূৰ দোৱাই আশীৰ্বাদ লৈছে। এতিয়া নামৰ লগে লগে তালি হাত চাপৰি বজাইছেহি। এতিয়া আমাৰ ধূপ জ্বলোৱা হৈ গ'ল। ইয়াত চাকি জ্বলাব নিদিয়ে, অকল ধূপহে জ্বলাব দিয়ে। এতিয়া আমি চাহটো খাই লওঁ। নামঘৰ আহিলে চাহটো খায়েই ভাল লাগে, চাহৰ সোৱাদ লৈ। এতিয়া আমাৰ চাহ খোৱা হৈ গ'ল। অলপ নামত বহোঁ ভাবিছোঁ, আপোনালোককো অলপ শুনাম ভাবিছোঁ। পৰা এটি পৰিয়াল আহিছে, তেখেতসকলৰ লগতে তেখেতসকলৰ বিবাহিত জীয়াৰী গুৱাহাটীৰ পৰা কণমান্তি সমন্বিতে আহি আৰু তেখেতৰ ককায়েক নৱক সমন্বিতে আহি ইয়াতে ফেৰী সেৱা আগবঢ়াইছে। গতিকে তেখেতসকলৰ মনৰ সৎভাৱখিনি পৰিপূৰক কৰি দুইটি পৰিয়ালৰ এটাইকৈ অতি সদস্যৰ প্ৰতি বহু প্ৰসন্নালভী কণমান্তিকো সুস্বাস্থ্যৰ গৰাকী কৰি সৎবিদ্যাৰ বাত্ৰ কৰি তেওঁৰ অকণমান খংৰাগটো বেছি, সেয়াও যেন ভগৱন্তৰ কৰোণাৰে কাটনি নিয়ক আৰু পৰিয়ালৰ সকলোকে নিজৰ নিজৰ কৰ্মস্থানত উন্নতি সাধনক আমি সেৱা আগবঢ়োৱা হ'ল। এতিয়া নাম ফাকি শেষ হৈছে। এতিয়া সামৰণিৰ নাম লৈছে। সেৱা বাকী আগবঢ়াই দিয়া হৈছে সকলো সেৱকীৰ হৈ। আমি প্ৰসাদ খাবলৈ বহিছোঁ। বা সকলোৱে প্ৰসাদ মুঠি গ্ৰহণ কৰিব পৰা হ'ল।
খোৱা হৈ গ'ল। এতিয়া শেষত সেৱা ভাগ আগবঢ়াইছে। কৃপাৰ সাগৰ দুয়োটি নন্দন পুৰিও কৃষ্ণ হৰি এতিয়া সকলো কৰ্ম কৰি আমাৰ শেষ হ'ল। এতিয়া আমি ঘৰ যাব লৈছোঁ। খনিকৰ পুথিৰ আৰু এটা মহত্ব আছে, যিটো হৈছে এই পুথিখন যদি আপোনালোকে পঢ়ুৱায় তেতিয়াহ'লে আপোনালোকৰ ঘৰত য'তেই নহওক খোজকাঢ়িহে নিব লাগে। ইয়াত গাড়ী মটৰত এই পুথিখন নিয়া নহয়। আৰু এই পুথিখন পঢ়ুৱালে 3 বাৰ পঢ়ুৱাবই লাগে। যেনেকৈ সত্যনাৰায়ণ পূজা বছৰে পাতি থাকিব লাগে, তেনেদৰে এই পুথিখনো যোনে পঢ়ুৱাম বুলি ভাবিছে 3 বাৰ পঢ়ুৱাবই লাগে। আজিলৈ আহিছোঁ তেনেহ'লে। আশা কৰোঁ মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে।